তো এইফালে দেখিছে না আঁতৰ পৰা কি ধুনীয়াকৈ বনাইছে একদম পুৰা এবাৰ 93 সংখ্যক অধিৱেশন ৰঙিয়া তো বলক এতিয়া আৰু বলক তেনেহ'লে এতিয়া ভিতৰলৈ সোমাই গৈ থাকোঁ এইফালে দেখিছে নহয় কৃষ্ণ 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 তো যিমান লাগে দেখিছোঁ একদম পুৰা দোকানে দোকানে এইফালে দেখিছে নহয় গোটেই চাৰিওকাষে দোকানে দোকান আৰু এইফালে আছে গ্ৰন্থমালা হৈছে কমাম হওক তো গাইছ ৰঙিয়া যাবলৈ আহি গৈছোঁ তো এইফালে দেখিছে না আগবঢ় লৈছিলে টমটম লৈ পেলাই অঁ কি হৈছে নাই ভিডিঅ' নাই এইবোৰ কি কৰিছে মানে কি কৰিছে এইবোৰ যিহেতু মানে কি হয় তো এতিয়া মানে টমটমত আহিলোঁ দেখোন ইয়ালৈ আমাৰ কেই কিলোমিটাৰ হ'ব 4-5 কিলোমিটাৰ কিবা এটা হ'ব তো আহি গ'লোঁ টমটমত এডোখৰ তো মানে শ্বৰ্টকাট ৰাস্তা আছে তো সেইফালেদি টমটম নাই তো সেইকাৰণে মেইন ৰাস্তা দি আহি গ'লোঁ তো আমি আহিছোঁ 5টা তো থ'বলৈ আৰু 2টা আহিছে এক্সট্ৰাকৈ টমটম লৈ পিনি এতিয়া আমি বৰ্তমান 3টা আছোঁ এতিয়া বৰ্তমান আছোঁ বৰদনি ট্ৰেইন ষ্টেচনত তো ইয়াতে আছোঁ এতিয়া তো ট্ৰেইন আহিব 9:55 মানত 10টা বজাত ট্ৰেইন আহিব আৰু তেতিয়া যাম আৰু ধুনীয়াকৈ তো এতিয়া বৰ্তমান ক'ত পালেহি লাইমেগুৰি আমি যেতিয়া চাইছিলোঁ এতিয়া বৰ্তমান চাই দিয়া একপাক তো ক'ত পালোঁ তাকে আৰু এতিয়া আগতীয়াকৈ আহিছোঁ ট্ৰেইনৰ কথা যিহেতু নেকি তো যিহেতু দিনতে ইণ্ট্ৰটো লৈ থৈছিলোঁ তো স্বাগতম জনাইছোঁ কি হ'ল তো ইণ্ট্ৰটো মানে কি হয় ইয়াৰ মোবাইলত লৈ থৈছিলোঁ দেখিছা নিদিওঁ নিদিওঁ বুলি কৈ আছে তো আমি গৈ আছোঁ বৰ্তমান তো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন যিহেতু 92 সংখ্যক অধিৱেশন আমি গৈছিলোঁ চিমেণ্ট চাব থৈছিলে তো এতিয়া 93 সংখ্যক অধিৱেশন আছে ৰঙিয়া তো তাৰ কাৰণে আমি এতিয়া আহিছোঁ বৰদনি ট্ৰেইন ষ্টেচনত আছোঁ ট্ৰেইন আছে 10টা বজাত তো আমি আহিছোঁ 5টা তো এতিয়া আমি 5টা যাম 2টা আহিছে আমি টমটমত আমাক আগবঢ়াবৰ কাৰণে আহিছিলে তো এতিয়া আমি আছোঁ এঠাইত আছোঁ বৰ্তমান এতিয়া দেখিছে ন আমি 3টা আছোঁ তো এইফালে আগলৈ অলপমান আছে সেইফালে তো চাই থাকিব আৰু ভিডিঅ'টোৰ পৰা শেষলৈকে ইয়াৰ পৰাই ষ্টাৰ্টিং কৰি দিছোঁ আৰু ভিডিঅ'টো তো দেখিছে নহয় ট্ৰেইনত উঠি ল'লোঁ একদম পুৰা চিট এটা নাই মানে খালী এইটো ডবাত তো বেলেগ ষ্টেচনত গৈ পিনি বেলেগ ডবাত সোমামগৈ যদি চিট পাওঁ খালী চিট পাব লাগে অলপ আগত জাষ্ট মানে নামিছোঁ অলপ আগত মানুহ দেখিছে একদম পুৰা চাওক কিমান মানুহ মানুহ চাওক দেখিছে মানুহ একদম পুৰা কিমান আহিছে ইয়াতে যি অধিৱেশন হৈ আছে আৰু এতিয়া সময় হৈ গ'ল 5টা কিমান হৈছে 15-16 মান হৈছে আৰু এতিয়া চাহ মুখ হাত ধুই যিহেতু হৈ গ'ল মানে চাহ খাব আহিছোঁ এইফালে লৈ ল'লোঁ ন আৰু যিহেতু সময় 6টা বাজিলে তো চাহ এটা ধুনীয়াকৈ খাই মেলি আহিলোঁ চাহ খালোঁ এতিয়া অলপমান সময় ইয়াতে ৰখিছোঁ যিহেতু বহুত টাইম আছে তো কিমান দূৰ নাজানো বাৰু যাম আৰু লাহেকৈ অলপমান ইয়াতে ৰখোঁ অলপ সময় যিহেতু সময় 6টা বাজিছেহে কোনে তো ইয়াতে অলপমান ৰখি তাত যাম তাত দেখামগৈ আপোনালোকক তাৰ কেনেকুৱা পৰিৱেশ হৈ আছে চাই থাকিব ভিডিঅ'টোৰ পৰা ছাপৰ্ট কৰক একদম পুৰা তো এইফালে দেখিছে না আঁতৰ পৰা কি ধুনীয়াকৈ বনাইছে একদম পুৰা এবাৰ 93 সংখ্যক অধিৱেশন তো 93 সংখ্যক অধিৱেশন ৰঙিয়া এইফালে দেখিছে আৰু কমেণ্ট কৰিব আপোনালোক যদি কোনোবা আহিছে ইয়াত আৰু এতিয়া ইয়াত তুলি লওঁ আৰু যিহেতু ৰ'দ পূৰা দি আছে গৰমো হৈছে আৰু সোমাই গৈ আপোনালোকক ভিতৰত দেখাই আছোঁ কি হৈ আছে ন পোনপ্ৰথমে ইয়াত ফটো দুকপি মাৰি লওঁ আৰু লগৰকেইটা পাৰ হৈ অহাই নাই এইফালে আহিছে এই আহি যোৱা আৰু বলক তেনেহ'লে এতিয়া ভিতৰলৈ সোমাই গৈ থাকোঁ এইফালে দেখিছে নহয়